हेलो फ्रेंड्स মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো পিয়াজৰ বাকলিৰ পৰা কেনেকৈ আমি লিকুইড ফাৰ্টিলাইজাৰ তৈয়াৰ কৰিব পাৰো এই বিষয়ে ক'বলৈ ইয়া চাওক মই পিয়াজৰ বাকলিৰ পৰা বনোৱা লিকুইড অৰ্গেনিক ফাৰ্টিলাইজাৰ এতিয়া মই এই সাৰখিনি কেনেকৈ প্ৰস্তুত কৰিছো এই বিষয়ে মই আপোনাক কম ইয়াক প্ৰস্তুত কৰিবৰ কাৰণে মই পিয়াজ এনেকুৱা পিয়াজ লৈ লৈছো পিয়াজৰ বালবিলাক লৈ লৈছো তাৰ পৰা এনেকুৱা যেটো শুকান বাকলি সেই বাকলিটো গুছাই লব লাগিব আৰু তেনেকৈ গুছাই লৈ পেলাই ইয়াক পানীত তিয়াই থব লাগিব এতিয়া আমি যিখিনি পাকঘৰত পিয়াজ ব্যৱহাৰ কৰো তাৰ মানে কি আমি কম বেছি পৰিমাণে সকলোৱে পাকঘৰত পিয়াজ ব্যৱহাৰ কৰো মই নিৰামিষ ফজিখিনি কথা কোৱা নাই বাৰু আমি ফজিখিনি আমি সকলোৱে এনেকুৱা পিয়াজ ব্যৱহাৰ কৰো আৰু যেতিয়া আমি পাকঘৰত পিয়াজ ব্যৱহাৰ কৰো তেতিয়া আমি কি কৰিব পাৰো ইয়াৰ পিয়াজৰ বাকলিখিনি গুছাই পেলাই এঠাইত আমি জমা কৰি লব পাৰো আৰু জমা কৰি লৈ পেলাই তেতিয়া আমি যেতিয়া আমাক দৰকাৰ হয় তেতিয়া আমি এনেকৈ সাৰ প্ৰস্তুত কৰি লব পাৰো এয়া চাওক মই আগৰ পৰা গুছাই লোৱা পিয়াজৰ বাকলি খিনি মই এনেকৈ ৰাখি থৈ দিছিলো জমা কৰি ৰাখিছো আৰু যেতিয়া মই দৰকাৰ হয় তেতিয়া মই ব্যৱহাৰ কৰো এইখিনি মই কালিয়ে তিয়াই থোৱা বাকলিখিনিৰ পানী আৰু এতিয়া মই এনেকৈ তিয়াব লাগিলে কি কৰিব লাগিব ইয়াৰ পৰা এক মুঠি পিয়াজৰ বাকলি লৈ ললো আৰু এই বাকলিখিনি যিকোনো এটা কন্টেইনাৰত আমি ৰাখিম বা আমি যদি এনেকুৱা গ্লাছৰ পাত্ৰটো ল'ব পাৰো তেনেকৈ আমি তিয়াব পাৰো ধৰি লওক ইয়াৰ পৰা এক মুঠি লৈ লম আৰু এক মুঠি পিয়াজৰ বাকলিৰ কাৰণে আমাক 1 লিটাৰ পানীৰ দৰকাৰ হ'ব 1 লিটাৰতকৈ বেছি পানী দিলেও হয় আৰু তেনেকৈ তিয়াই থলো তিয়াই থৈ 24 ঘণ্টাৰ পিছত আমাৰ ইয়াৰ পিয়াজৰ যেটো বাকলিৰ যেটো ৰস এটো ওলাই আমাৰ সাৰ প্ৰস্তুত হৈ যাব এয়া চাওক মই এতিয়া এইখিনি অলপ আগতে মই এইখিনি পানীত তিয়ালো ইয়াৰ কালাৰটো এতিয়াও চেঞ্জ হোৱা নাই এই তেনেকা ফটফটিয়া হৈয়ে আছে ইয়াৰ এতিয়াৰ পৰা 24 ঘণ্টাৰ পিছত ইয়াৰ কালাৰ চেঞ্জ হৈ এনেকুৱা হৈ যাব আৰু তেতিয়া আমি ইয়াক মানে সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা হৈ যাব ইয়াত মই এক মুঠিতকৈ বেছি লৈ লৈছো আৰু পানী প্ৰায় 1.5 লিটাৰ 1 লিটাৰ লৈ লৈছো পানী প্ৰায় 1 লিটাৰ লৈ লৈছো ইয়াতে আৰু এক মুঠিৰ অলপ বেছি লৈ লৈছো ইয়াতকৈ এতিয়া আমাৰ ইয়াত হয়তো গাৰকে ওলাব তেতিয়া মই ইয়াক পানী মিক্স কৰি ফুলৰ গছত দিব পাৰিম আমি যেতিয়া এনেকৈ আমি ৰসখিনি উলিয়াই লওঁ তেতিয়া আমি কি কৰিব পাৰো যে এনেকৈ আমি গছত দিব পাৰো যেতিয়া অলপ পাতল হৈ যায় তেতিয়া আমি এনেকৈ দিব পাৰো আৰু যেতিয়া ঘন হৈ যায় ইয়াৰ তেতিয়া আমি পানীৰ লগত মিক্স কৰি দিলে ভাল হয় আৰু যেতিয়া আমি ফুলৰ গছত পানী দিও আবেলিয়ে হওক বা ৰাতিপুৱা হওক তেতিয়া আমি তাৰ লগত এনেকৈ মিলাই পেলাই অলপ অলপকৈ দিব পাৰো মই ইয়াক 10 দিনৰ মূৰে মূৰে দিও ফুলৰ গছত আৰু আপুনি 7 দিনৰ মূৰে মূৰেও দিব পাৰে বা কেতিয়াবা 15 দিনৰ মূৰে মূৰেও কোনোবাই দি দিয়ে কিন্তু মই ইয়াক 10 দিনৰ মূৰে মূৰে দি দিও তেনেকৈ আপুনি ফুলৰ গছত দিব পাৰে মই আপোনালোকক প্ৰায় মোৰ ভিডিঅ' বিলাকত কওঁ যে মই লিকুইড ফাৰ্টিলাইজাৰ ইউজ কৰো পিয়াজৰ মই এটো এনেকৈ প্ৰস্তুত কৰিলো আপোনালোকেও এনেকৈ প্ৰস্তুত কৰি লৈ চাবচোন নিশ্চয় আপোনালোকৰো ফুল গছত এনেকৈ দিব পৰা হৈ যাব ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহলে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'লৈকে বাই